কালি যে আমি আঁচনিখন চাই আহিলোঁ সেই আঁচনিখনৰ নামত কিমান টকা ক'ত কি কৰিব লাগে সেইখিনি আমি আৰু আলোচনা কৰিব লাগিছিল। 10 কোটি টকাৰ কাম হ'ব। 10 কোটি টকাৰ কাম হ'লে নহ'ব, সেনেকৈ হ'লেতো নহ'ব। খুব বেছিতো 7 কোটি টকা ইনভেষ্ট কৰিব পাৰি আৰু বাৰত নোৱাৰি। মামা মামা মোক গেটৰ পৰা আহিবা দিয়া নাই, বহুত টাইম আছে। কি বাবা ভালে আছ নহয়? আছো আছো। এতিয়া তোমাৰ কথা কি কোৱাচোন? কথা কি মানে চাবা মামা, এতিয়া হ'ল মই হ'ল হাজিৰা কৰা চলি, ঘৰখন গোটেই চাব লাগে। এতিয়া কণ্ট্ৰলৰো চাউল পোৱা নাই, তাৰপিছত এইফালে কিছিল বিলাহীৰ কিলো ইমান, এতিয়া খাম কি এই 400 টকা হাজিৰা কৰি কিনে আমাৰ ঘৰখন চলি যায়, কিন্তু বেমাৰ আজাৰ হ'লে কৰিম কি? নাই সেইটো হ'ব নহয়, সেইটো এইফালে বানপানী ঘৰ দুৱাৰ উটুৱাই নিছে, তাতেও বহুত কষ্ট। বানপানীতো বহুত সহায় কৰিছো, নকৰা নহয়। আমিতো পোৱা নাই, বাৰু আমিও কৰিছো, তুমি পোৱা নাই মানে সেইটো কিবা এটা হৈ আছে, চাব লাগিব মই। এই মইতো চব চাই দিছিলোঁৱেই, এতিয়া তুমি কিবা কৰিছ যদি কোৱা, সেনেকৈ হ'লেতো নহ'ব নহয়। ছাৰ আপুনি পইচাটো দিছিলে হয়, পইচাটো যদি বেলচা মাৰি তলওঁ। এই তুমি অকণমান দূৰৰ পৰা কথা কোৱা, তুমি আজি ব্ৰাছ কৰিয়ে হোৱা নাই, গন্ধ ওলাই আছে। হ'ব তুমি এইবিলাক চিন্তা কৰিব লগা নাই, মই সেইখিনি যিমান পাৰোঁ সোনকালে কৰি দিম। এই একদিনৰ ভিতৰত হৈয়ে যাব, তুমি টেনশ্যন কৰিব লগা নাই। ছাৰ এনেকৈ হ'লে 2 এদিনটো বহুত বাগৰি গ'ল, বছৰে বাগৰি গ'ল 2 এদিনকে ৰখি। শুনা সময়টো লাগিব, কিছুমান বস্তু অকস্মাত হৈ নাযায়, আমি ভাবিব লাগে, কিবা কৰিব লাগে, তাৰে পিছতে বস্তুবিলাক। এই 2 এদিনটোৱে লাষ্টত 2 এদিনত হ'ব, আপুনি চিন্তা কৰিব লগা নাই। এই 2 এদিনটো লাষ্টত 2 বছৰ হৈ যাব। ময়ো কথা দিলোঁতো, ময়ো কথা দিছোঁ, হ'বই লাগিব। A few moments later. মামা তোমাক লগ পোৱাৰ কাৰণে মামা বহুত কষ্ট হ'ল। বাপৰে বাপ মামা, কি কৰিম কি নকৰোঁ, এতিয়া বহিব পাৰোঁ? এতিয়া আমি বহি লওঁ। ৰ'বা, এতিয়া মই এটা কথা সুধোঁ, তোমাক মই আহোঁতে দেখিলোঁ তুমি পিছপিনে হাত দি পি আহি আছা। মামা খুব কপচি মামা। এই যোৰহাট দুটা মস্ত ডাঙৰ মানুহ আছে, তাতে আহিবা নেদে, আমি কোনো ভিতৰত যাওঁ, মামাৰ লগত কাম আছে, আহিবা নেদে, খুব কপচি। আমি ৱাল পাৰ হৈ আহোঁতে খুব কপচি। একো নহয়, তেওঁলোকে তোমাক সেনেকৈ আইতো ক'ব পাৰে, একো নহয়। তুমি যাই ঘৰততো ভলিনী মলম আছে চাগে, সেই ভলিনী মলম অকণমান লৈ লগাই দিবা, ভাল হৈ যাব। এতিয়াতো বহিলাই, ক'ৰ পৰা আহিছ আগে সেইটো কোৱাচোন। নমস্কাৰ মামা, মই আহিছোঁ টিহুৰ পৰা। মোৰ নামটো হ'ল নিতুল বৈশ্য। কথাটো হ'ল আমাৰ গাঁৱৰ ৰাস্তাবিলাক ভাঙি গৈছে মামা, উপায় নাই। বানপানী 2022 এটা আহিল, লৈ যাই কিনে যেন তেন অলপ জেগা ৰাখছি, আমি চাইকেলখন যেন তেন পাৰ কৰি কিনে লৈ গৈছিলোঁ। এই 2023 আৰু এটা বানপানী আহি কিনে মামা আমাৰ বুলি যোৱাও জেগা নোহোৱা কৰি পেলাম। এতিয়া কি কৰোঁ কি নকৰোঁ মানে ভাবি পৰা নাই, আমি একো মানে মনত একো আনিবই পৰা নাই। আমি বস্তা বান্ধি দিলোঁ, আমি গাঁৱৰ মানুহবিলাক লগ হৈ কিনে বস্তা বান্ধি, মানে আমাৰতো আৰু বেছি টকা পইচা নাই, আমি আৰু হাজিৰা কামলা কৰি পেলাই এই ময়ো 2টা বস্তা দিছোঁ, এই সিও 2টা বস্তা দিছে, এইখিনিকে বস্তাবিলাক আনি আমি কিবা কিবি ভৰি কিনে আমি অলপ জাম কৰি দিছিলোঁ আৰু মানুহটো যাতে অহা যোৱা কৰিব পাৰি। মামা সেইবিলাকো লৈ গৈছে, একো এৰা নাই, মানে আমাক নাই মানে সেইবিলাক লাহে দিলে হ'ব। মইতো পইচা পঠাই দিছোঁ, ঘৰতে অলপ সময় লাগিব, বস্তু যাব লাগিব, পইচাটো জেগাৰ পৰা জেগাত কৰিব লাগিব, তাৰে পিছত হ'ব, নহ'লে নাথাকে নহয়। সেইটো মামা ঠিকে আছে, কিন্তু মামা কথাটো হৈছে কি, এতিয়া আমি চাউল কিনিব লাগিলে মামা 40 টকা হৈছে কেজি। আমিতো 40 টকা কেজি দি চাউল কিনি খাব পৰা নাই। আমি কণ্ট্ৰলৰ চাউল কথা পাই আছিলোঁ, সেই কথা এতিয়া খাই আছিলোঁ, ধুনীয়া আছে। এতিয়া কণ্ট্ৰলৰ চাউলো আমাৰ 2 মাহ ধৰি কণ্ট্ৰলৰ চাউল বন্ধ হৈ গ'ল। কণ্ট্ৰলৰ চাউলটো কিহৰ কাৰণে বন্ধ হৈছে? কিবা ডকুমেণ্টছ লগা হৈছে, সেই ডকুমেণ্টছখিনি হোৱাৰ পিছত কণ্ট্ৰলৰ চাউল আহিব। ডকুমেণ্টছটো মামা আমি কৰ আগদিনাই দি আহোঁ, আমাক যোনদিনা কওঁ বুলি তুমি দিছো সেনেকৈ 10জনে দিয়া নাই নহয়। এতিয়া
এইটো আৰু তোমাৰ লগত এইটো মামা মোৰ লগতে আহিছে মামা একে মানে মই যি আৰু ইয়াৰ এখিনিয়ে কথা ক'ব লগা আছে ক'ব তথাপিতো মোক কম বুলিয়ে আহিছে কৈছে বোলে ময়ো কম কিছু কথা মামাক প্ৰথমতে তই কৈ ল'বি দে ক ভাই তই ক এইটো কি ক'লে মইতো একো ধৰিবকে নোৱাৰিলো তুমি কৈ দিয়াচোন মামা ই মোক কম বুলিয়ে আহিছিল মামা এতিয়া কথাটো হৈছে আমিতো চৰকাৰৰ পৰা চব সাহায্য পায়ে আছো মামা আমি ঘৰ পাইছো মোটামুটি 23 বাৰমান পাইছো মামা আমি বেছি পলাই হ'লে আৰু লেট্ৰিনো পাইছো 3টামান মামা তাৰপিছত সেনকে বহুত বস্তুৱে পাইছো নাপোৱা নহয় কিন্তু এতিয়া মামা কথাটো হৈছে কি চৰকাৰৰ পৰা আমি পাই আছো মানে মনাই দিয়ে আৰু কিবাকে 1 মোনা পাই আছো মামা আৰু চৰকাৰে বোলে আমাৰ পৰা একদম জেচিবিটি উঠে লৈ গৈছে মামা আমাক কলাক নহয় সেইটো হ'লেতো নহ'ব ইয়াৰ কথাটো শুনিলে নহ'ব ন আমিওতো কৰি আছো মামা এই কৈছে মানে কি চামুচেৰে দি তুমি বেলচা মাৰি নিলা মামা দাইলৰ কিলো আখি এমে পাঁচ লৰাক দিয়া ফৰকেডৰ চাকৰি ইপিনেৰে তুমি সিপিনেৰে মাৰা প্ৰভু হে প্ৰভু কি তোমাৰ লীলা চামুচেৰে দি তুমি বেলচা মাৰি নিয়া প্ৰভু